Hello viewers, welcome to today's video. আজি আমি ইয়াতে এইটো ভিডিঅ'ত মাইক্ৰ'ছফ্ট এক্সেল শিকিম। মাইক্ৰ'ছফ্ট এক্সেলৰ প্ৰথমতে আমি একদম বেছিক লেভেলটো শিকিম ইয়াতে। আৰু যদি আপুনি চেনেলটো আগলৈকে চাই থাকে, ইয়াতে বেছিকৰ পৰা আমি এডভান্স পৰ্যায়লৈকে মাইক্ৰ'ছফ্ট এক্সেল শিকিম। আৰু আপুনি ইয়াত থৈ ডাঙৰ ডাঙৰ ডেটাবেছৰ পৰা প্ৰব্লেম ছল্ভ কৰিব পাৰিব। আৰু বিভিন্ন ফৰ্মুলা বা ইয়াৰ যিবিলাক মেক্ৰ' লেভেললৈকে আমি শিকিম, কেনেকৈ মেক্ৰ' বনাব লাগে, কেনেকৈ অট'মেশ্যন কৰিব লাগে। গতিকে এতিয়া আজিৰ ভিডিঅ'টোত আমি একেবাৰে বেছিক বস্তু শিকিম। ইট ডাজেণ্ট মেটাৰ হাউ লিটল নলেজ ইউ হেভ অন এক্সেল, ইউ উইল বি এবল টু লাৰ্ণ এক্সেল ভেৰি ৱেল, যদি আপুনি ভিডিঅ'টো একেবাৰে শেষলৈকে চায়। এতিয়া চাওক, প্ৰথমতে আমি এটা এক্সেল ৱৰ্কবুক কেনেকৈ খুলিম। আমি ডেস্কটপত যাম, ৰাইট ক্লিক কৰিলে ইয়াতে চাব নিউ অপশ্যন আছে, নিউত যাব। নিউত গৈ পেলাই ইয়াতে তলত চাব মাইক্ৰ'ছফ্ট অফিচ এক্সেল ৱৰ্কবুক, এইটো ক্লিক কৰিব। এটা নতুন এটা ফাইল এটা খুলি যাব, এক্সেল ফাইল। ত' এইটো ক্লিক কৰি আপুনি ৰিনেম কৰি লওক, বেছিক এক্সেল লাৰ্ণিং। চ' এতিয়া ইয়াতে খুলি গ'ল। ডাবল ক্লিক কৰক, ইয়াতে আপোনাৰ চাওক এইটো নতুন এক্সেল ৱৰ্কবুক খুলি গ'ল। আমি আজিৰ ভিডিঅ'টোত দুটা পৰ্যায়ত শিকিম। প্ৰথমতে আমি এক্সেলৰ এনাটমিটো জানিব লাগিব, ইয়াৰ কোনটো পাৰ্টৰ কি কাম, কোনটো কি বুলি কয়। আৰু ইয়াৰ পিছৰ লেভেলত আমি ইয়াৰ কেনেকৈ চেল ভেলু এণ্ট্ৰি কৰিম, ডেটা কেনেকৈ ইয়াতে আমি এণ্ট্ৰি কৰিম, এইটো শিকিম। আৰু বিভিন্ন শ্বৰ্টকাট আৰু টিপছ এণ্ড ট্ৰিক্স আছে, এইবিলাকতো আমি পিছলৈ শিকিয়ে থাকিম। আজি আমি বেছিকখিনি শিকিম। ইয়াতে চাওক, প্ৰথমতে এইটো ইয়াত দেখিছে আপুনি দীঘলীয়া এইবিলাক ABCDEFG, এইবিলাক কলম বুলি কয়। আৰু কলমবিলাকৰ সদায় ইয়াতে লেটাৰ দি পেলাই নামাকৰণ কৰা হয়। আৰু ইয়াতে এইটো কথালৈকে চাই, এইটো ৰবিলাক সদায় নাম্বাৰেৰে নামাকৰণ কৰা হয়। আৰু এই যিটো কলম আৰু নাম্বাৰৰ মাজৰ যিটো ইণ্টাৰছেকশ্যন, এইটো চেল বুলি কোৱা হয়। আৰু এই চেলবিলাকৰ এক্সেলত চাব আপুনি, ইয়াতে 17 বিলিয়নতকৈ বেছি চেল পাব। আৰু এই চবতকৈ ইণ্টাৰেষ্টিং কথা, প্ৰত্যেকটা চেলৰে নিজা নিজা নাম আছে। নামবিলাক কেনেকৈ কৰা হয় ইয়াতে এতিয়া চাওক, এইটো যিটো কলমৰ নাম আছে আই, আৰু ইয়াতে চালে আপুনি ৰ নাম আছে 14। তাৰমানে ইয়াৰ যিটো ইণ্টাৰছেকশ্যন পইণ্ট, এইটো কি হ'ব, I14। গতিকে এনেকেই ইয়াৰ নামাকৰণ কৰা হয় চেলবিলাকৰ। এই চেলটোৰ নাম হ'ব I14। ইয়াতে চাব, একেবাৰে তললৈকে আপুনি ইয়াতে কিমান ডেটা সোমাব পাৰিব। কিমান এটা ইয়াতে ইফালে আপুনি এইটো চাওক, এইটোৰ বাৰ এটা আছে, এনেকৈ আপুনি ইয়ালৈকে লাষ্টলৈকে যাব পাৰিব। আৰু এইফালেও এটা বাৰ এটা আছে, এইটো আপুনি ওপৰৰ পৰা তললৈকে যাব পাৰিব। এতিয়া চাওক, ওপৰৰ তললৈকে মই একেবাৰে একদম কৈ আছোঁ, এই চাওক কিমান ভেলু আছে। আৰু একেবাৰে একদম লাষ্টলৈকে যাবৰ কাৰণে মই শ্বৰ্টকাট ইউজ কৰিম, কণ্ট্ৰল ডাউন। এতিয়া চাওক, 10 লাখৰ ওপৰত ইয়াতে 10 লাখৰ ওপৰত ইয়াতে আছে। আৰু এতিয়া মই একদম প্ৰথমলৈ যাবৰ কাৰণে মই শ্বৰ্টকাট ইউজ কৰি যাম। লাহে লাহে গৈ থাকিলে বহুত টাইম লাগিব। শ্বৰ্টকাটটো হ'ল কণ্ট্ৰল আপ এৰো, আহি গ'লোঁ। ঠিক আছে, এতিয়া আমি ইয়াতে কলম শিকিলোঁ, শিকিলোঁ, চেল শিকিলোঁ। আৰু এটা বস্তু আছে ৰেঞ্জটো চাওক, ইয়াৰ এনেকৈ চিলেক্ট কৰিলে এইটোক ৰেঞ্জ বুলি কয়। আৰু এই ৰেঞ্জবিলাক পিছলৈকে বহুত দৰকাৰ হ'ব, ফৰ্মুলা বা বিভিন্ন এডভান্স এক্সেলৰ টাইমত এই এই ৰেঞ্জবিলাক আমি জানিব লাগিব, সেইবিলাক আমি শিকিম। আৰু ৰেঞ্জবিলাক চাওক, ইয়াতে এই ৰেঞ্জটো ইয়াতে মই চিলেক্ট কৰিছোঁ D3 চেলৰ পৰা N16 চেললৈকে। চ' এইটো ৰেঞ্জটোৰ নাম হ'ব D3 through N16। এনেকৈ এইবিলাক ৰেঞ্জবিলাক নামাকৰণ কৰা হয়। পিছলৈকে আমি এইবিলাক শিকি থাকিম। এতিয়া আমি শিকিলোঁ ইয়াৰে ৰেঞ্জ, চেল, কলম। এটা ৱৰ্কবুকত এনেকৈ বিভিন্ন ৱৰ্কশ্বিট থাকে, এইবিলাক ইয়াতে 3টা ওলাই আছে। চ' মোৰ বাই ডিফল্ট 3টা কৰি থোৱা আছে, ছেটিঙত থাকে 3টা ওলাইছে। কিছুমান এটাও থাকিব, কিন্তু ইয়াতে মিনিমাম এটাটো ৱৰ্কশ্বিট থাকিব লাগিব। আৰু যদি আপোনাক ইয়াতে বেছি ৱৰ্কশ্বিট লাগে, আপুনি ইয়াতে ক্লিক কৰিলে হ'ল, যিমান লাগে। আৰু নালাগে ডিলিট কৰি দিলে হ'ল।
এইবিলাক এইবিলাক হ'ল ৱৰ্কশ্বিট। মানে এটা ৱৰ্কবুকত মিনিমাম এটা ৱৰ্কশ্বিট থাকিব লাগিব আৰু তাতকৈ বেছি আপুনি ৱৰ্কশ্বিট ৰাখিব পাৰে বেছড অন ইয়ৰ ৰিকুৱাৰমেণ্টছ। চ' এইখিনি চালে এতিয়া আমি চাম ইয়াৰ লেআউটটো শিকিম। লেআউট মানে চাওক এই একদম ওপৰলৈকে যাওঁ, এইটো হোম টেব, টেববিলাক আছে, এইটো হোম টেব, ইনচাৰ্ট টেব, পেজ লেআউট, ফৰ্মুলাছ, এইবিলাক টেব। আৰু এই তলত এই য'ত প্ৰত্যেকটা টেবত চাওক বেলেগ বেলেগ টুলছ ওলাইছে। এই টুলছবিলাক য'ত শ্ব' কৰিছে এইবিলাকক কয় ৰিবন বুলি কোৱা হয়। আৰু এই ৰিবনবিলাক য'ত টুলছবিলাক আছে চাওক এইবিলাক গ্ৰুপিং কৰা আছে, এইটো এলাইনমেণ্ট, নাম্বাৰ, ষ্টাইলছ, আৰু ঠিক তেনেকৈ ফৰ্মুলা চাওক এইটো টেবত গ'লে আপুনি এইবিলাক ফৰ্মুলা টুলছ পাব। ভেৰিয়াছ টাইপছ অফ টুলছ আৰ দেয়াৰ। চ' এইটো ইয়াতে চালে এতিয়া আপুনি চেল নেম, ইয়াতে আপুনি চেলবিলাকৰ নাম পাব, চেল বা ৰেঞ্জৰ নাম চাব লাগিলে ইয়াতে পাব। এইটোত চাইছেনে আপুনি, ইয়াত দেখা পাব। নেক্সট চাইলে এইটো আপোনাৰ ফৰ্মুলা বাৰ, ইয়াতে ফৰ্মুলা বাৰত ক্লিক কৰিলে আপুনি বিভিন্ন ভেলু ইনপুট কৰিব পাৰিব। আৰু ফৰ্মুলাবিলাক জেনেৰেলি আমি ইয়াতে টাইপ কৰোঁ। তাৰপিছত এইফালে ওপৰত টমেটো টেব, এইটো চাওক, এইটো হ'ল জুম ইন জুম আউট। আমি যদি এটা ক্লিক কৰি পেলাই এইটো যদি আমি এই পইণ্টটো যদি আমি লেফ্ট চাইডে লৈ যাওঁ জুম আউট হৈ যাব, আৰু যদি ৰাইট চাইডে লৈ যাওঁ জুম ইন হৈ যাব। এই ভেলু চেঞ্জ নহয়, জাষ্ট চাইজটো ডাঙৰ সৰু হ'ব। তাৰপিছত ইয়াতে এইবিলাক চাওক, এইটো হ'ল পেজ ব্ৰেক প্ৰিভিউ, এইটো হ'ল আপোনাৰ পেজ লেআউট প্ৰিভিউ। তাৰপিছত এইটো হ'ল নৰ্মেল ভিউ। জেনেৰেলি আমি নৰ্মেল ভিউত কাম কৰোঁ। চ' ভিউৱাৰ্ছ, আমি ইয়াৰ আগৰ ছেকশ্যনত আমি এক্সেলৰ এটা ৱৰ্কবুক কেনেকৈ খুলিব লাগে বা কেনেকৈ ছেভ কৰিব লাগে বা আৰু ইয়াৰ এনাটমি আৰু লেআউটটো শিকিলোঁ। এতিয়া আমি ইয়াতে চেল ভেলু কেনেকৈ ইয়াতে আপুনি এণ্ট্ৰি কৰিব। আমি এটা বেছিক এখন টেবুল বনাম আজি। টেবুল বনাই ইয়াতে আমি এইখিনি চাম। প্ৰথমতে ধৰি লওক এখন স্কুলৰ ষ্টুডেণ্টছৰ মাৰ্কছ আৰু তেওঁলোকৰ নাম, মাৰ্কছ আৰু তেওঁলোকৰ পাৰ্চেণ্টেজ আমি উলিয়াই চাম কেনেকৈ সোমাব লাগে। তো এইটো চাওক। প্ৰথমতে আমি ইয়াতে চিলেক্ট কৰিলোঁ চিৰিয়েল নাম্বাৰ। নেক্সট আমি লিখিম ষ্টুডেণ্টছ নেম। আৰু এটা বস্তু এই চাওক, এই চেলবিলাক, এই যে ৰ'বিলাক আছে, এইবিলাক আপুনি নিজৰ ইচ্ছামতে আপুনি ড্ৰেগ কৰি পেলাই ডাঙৰ সৰু কৰি পেলাই ল'ব পাৰে। আৰু ইয়াতে অটো এলাইনমেণ্ট অপশ্যনো আছে, সেইটো শিকাম মই। জাষ্ট আপুনি নিজৰ ইচ্ছামতে এইবিলাক যেনেকৈ কলমবিলাক আপুনি ডাঙৰ সৰু কৰি ল'ব পাৰে। ঠিক তেনেকৈ আপুনি এই ৰ'বিলাকো আপুনি নিজৰ ইচ্ছামতে ডাঙৰ সৰু কৰিব পাৰে। ষ্টুডেণ্টছ নেম হ'ল, আমি ইয়াতে দিম টোটেল মাৰ্কছ, আৰু ইয়াতে দিম মাৰ্কছ অবটেইনড। আৰু যদি আমাৰ পাৰ্চেণ্টেজ উলিয়াব লাগে লিখিম পাৰ্চেণ্টেজ। এতিয়া আমি এইটো এটা টেবুল বনাম। টেবুল বনাবৰ কাৰণে আমি ধৰক ইয়াতে বেছি নোসোমাওঁ, আমি ধৰক ইয়াতে 15টা ষ্টুডেণ্ট বা 15টা বা 16টা ষ্টুডেণ্টছৰ আমি বনাম। গতিকে ইয়াতে আমি এটা প্ৰথমতে বৰ্ডাৰ, আমি টেবুল এখন বনাবৰ কাৰণে আমি ক'ত যাম, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে আপুনি ইয়াতে যে আছে অল বৰ্ডাৰ্ছ, ইয়াতে ক্লিক কৰিব। এতিয়া চাওক ইয়াতে গোটেইখিনি আমাৰ মানে টেবুলৰ এটা বৰ্ডাৰ আহি গৈছে। আৰু প্ৰিণ্ট কৰিলেও এই বৰ্ডাৰটো থাকি যাব। তো এইটো টেবুল বনালে জেনেৰেলি আমি এনেকৈ বৰ্ডাৰ দিব লাগে, চবেই গমেই পায়। আৰু এই ভেলুখিনি মানে মোৰ লেফ্ট এলাইনমেণ্টত আছে, এইখিনি চেণ্টাৰটো আপুনি ল'ব। ইয়াতে ক্লিক কৰিলে চেণ্টাৰত যাব, ইয়াতে কৰিলে লেফ্ট হ'ব, আৰু ইয়াতে কৰিলে ৰাইটত যাব। চ' আমি এতিয়া চেণ্টাৰত ৰাখি আছোঁ। এতিয়া আমি এটা চিৰিয়েল নম্বৰ দিম 1, এণ্টাৰ মাৰক 2, এণ্টাৰ মাৰক 3, এণ্টাৰ মাৰক 4। এতিয়া চাইছেনে মই চিৰিয়েল নম্বৰটো যে দিছোঁ 1 2 3 4, ঠিক আছে। আপুনি 1ৰ পৰা 4লৈ দিলে, 10লৈকে দিলে। যদি ইয়াতে আপুনি 100টা চিৰিয়েল নম্বৰ দিবলগীয়া হয়, সেইটো চাব মেনুৱেলি টাইপ কৰি থকা বহুত টান হ'ব। গতিকে এক্সেলত সেইটোৰ কাৰণে বহুত এটা সুবিধা আছে। এইটো চাওক, প্ৰথমতে চাওক চিৰিয়েল নম্বৰটো মই ইয়াতে কি পেটাৰ্ণত দিছোঁ 1 2 3 4, মানে এটা নম্বৰ বাঢ়ি গৈছে। গতিকে সেই পেটাৰ্ণতে আমাৰ চিৰিয়েল নম্বৰটো দিবৰ কাৰণে আমি কি কৰিম,
ওৱানৰ পৰা আপুনি ইয়াতে এটা কাম কৰক, ওৱানৰ পৰা ফ'ৰলৈকে আপুনি ড্ৰেগ কৰি আনক। ইয়াতে আপুনি ৰাইট ক্লিক কৰিবলৈ ইয়ালৈকে ড্ৰেগ কৰি আনক, চিলেক্ট কৰক, বা আপুনি চিফ্ট টিপিবলৈও ড্ৰপ ডাউন কৰি চিলেক্ট কৰিব পাৰে। আনিলে আপুনি এই চাব, ইয়াতে আপুনি মাউচ পইণ্টাৰটো চাব, চাইছেনে? ইয়াতে এই কোণাত অনাৰ লগে লগে এইটো চাইছেনে, এটা ব্লেক কালাৰ এটা প্লাছ চিন হৈ গৈছে। সেইটোত আপুনি ক্লিক কৰি ড্ৰেগ কৰি পেলাই যদি তললৈকে লৈ আহে, চাব আমি যিটো পেটাৰ্ণত নাম্বাৰটো লিখিছোঁ সেইটো পেটাৰ্ণত আমাক চিৰিয়েল নাম্বাৰটো দি দিব। দিলেনে? চাইছে, সেইটো অটোফিল অপশ্যন বুলি কয়। সেইটো এক্সেলৰ বাই ডিফল্ট অপশ্যন, অটোফিল অপশ্যন। আৰু এইটো যিটো পেটাৰ্ণত আছে সেইটো পেটাৰ্ণত আপুনি তাৰ ওপৰৰ পৰা টানি দিলে নিজে লৈ ল'ব। আৰু বহুত শ্বৰ্টকাটছ আছে এইবিলাক কৰাৰ, এইটো শিকাই থাকিম, এইটোতো বেছিক হয়। এতিয়া আমাৰ চিৰিয়েল নাম্বাৰটো চাওক, ইজিলি আমি 1/13 লিখি দিলোঁ। এতিয়া আমি ষ্টুডেণ্টছৰ নাম লিখিম। ইয়াতে আমি যিকোনো লিখিম, অজয়, কুশল, মুনিম, ৰাজু, যদু, মধু, ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন, এনেকৈ লিখি থাকিম কিবা কিবি। আৰু জিতু, মহিত, অংকিতা, এতিয়া আমি ষ্টুডেণ্টছৰ নাম সোমালোঁ, বুজিছেনে? এতিয়া এণ্টাৰ মাৰি যাব আপুনি তলত এনেকৈ, এইটো হ'ল ষ্টুডেণ্টছৰ নাম। এতিয়া নেক্সট আমাৰ টোটেল মাৰ্কছ এক্সামৰ নেক্সট কলমত আমি আহিলোঁ। ইয়াতে নেক্সট কলমত টোটেল মাৰ্কছ কিমান, ধৰক টোটেল মাৰ্কছ আহিলে 600। চ' চবৰ কাৰণে একে থাকিব 600। এইটো 600 এণ্টাৰ মাৰি তললৈকে আহিলোঁ, 600। আমি এইটো চেণ্টাৰ, গোটেইখিনি আমি চেণ্টাৰ এলাইনমেণ্ট কৰিলোঁ। গোটেই এনেকৈ চিলেক্ট কৰিব, ওপৰত গৈ পেলাই এতিয়া ক্লিক কৰিব, আৰু ক্লিক কৰিব, চেণ্টাৰ এলাইনমেণ্ট হৈ গ'ল। এতিয়া চাওক, এতিয়া 600 আমি চব বাৰ বাৰ লিখি থাকিব নালাগে। আমি এইটো ক্লিক, এতিয়া 600 ক্লিক কৰিম, মাউচেদি কৰে বা কীবোৰ্ডত কৰে, এইটো আমি তললৈকে চিলেক্ট কৰিম। চিলেক্ট কৰি পেলাই আমি এটা শ্বৰ্টকাট ইউজ কৰিম, Ctrl+D। চাওক গোটেইখিনি ফিল আপ হৈ গ'ল। Ctrl+D কৰিলে মানে জাষ্ট কপি হৈ যায়, ওপৰত যিটো আছে তললৈকে গোটেই একে হৈ যায়, একে ভেলু হয়। গতিকে যিহেতু চব একে আছে, গতিকে আমি কপি কৰি দিলোঁ। Ctrl+C কৰি কেনে প্ৰেছ কৰিব পাৰে চিলেক্ট কৰি, নহ'লে আপুনি Ctrl+D কৰিব পাৰে তললৈকে যাবৰ কাৰণে। টোটেল মাৰ্কছ, ইয়াৰ পিছত আমি মাৰ্কছ লিখিম, কোনে কিমান পালে। অজয় পালে 500, 450, 350, 345, 800, 500, 420, 290, 310, আৰু এনেকৈ বিভিন্ন নাম্বাৰ দিব পাৰে আপুনি। এইটো জাষ্ট ফৰ এক্সাম্পল দিছোঁ, গতিকে আমি যিকোনো দিব পাৰোঁ ভেলু। আৰু কেইটামান আমি একে কৰি দিওঁ, ইমান লিখি থাকিলে বৰ লাগি যায়। এতিয়া আমি চালে, এতিয়া আমি মানুহকেইজনৰ ষ্টুডেণ্টছৰ নাম পালোঁ, টোটেল মাৰ্কছ পালোঁ, মাৰ্কছ অবটেইন পালোঁ। এতিয়া পাৰ্চেণ্টেজ লাগে। পাৰ্চেণ্টেজটো আমি যিটো নৰ্মেল ফৰ্মুলা, পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে আমি ইয়াতে কি কৰিম, ইয়াতেও দিব, এইটো চেলটো চিলেক্ট কৰাই আছে, ফৰ্মুলা বাৰত গৈ পেলাই কৰিব পাৰোঁ, নহ'লে আমি ইয়াতে ডাইৰেক্ট কৰিব পাৰোঁ। আৰু এটা বস্তু এক্সেলত মনত ৰাখিব, যিকোনো ফৰ্মুলা দিবৰ কাৰণে আপুনি ইয়াতে প্ৰথমতে ইকুৱেল চিনটো বহুৱাবই লাগিব। গতিকে আমি ইয়াতে কি কৰিম, ইকুৱেল চিনটো দি চিম্পল, এটা কোনো ফৰ্মুলা নাই, চিম্পল আমি যিটো মাৰ্ক দে হেভ অবটেইন সেইটোক আমি ডিভাইড কৰিম, কি দিয়ে টোটেল নাম্বাৰে ডিভাইড কৰিম। ডিভাইড কৰিবৰ কাৰণে যিটো আপোনাৰ চাব, ৰাইট চাইডে যিটো নিউমেৰিকেল বৰ্ড আছে তাৰ ওপৰত এইটো আছে / এইটো দি পেলাই ডিভিজন চিম্বল দি পেলাই আমি টোটেল মাৰ্ক চিলেক্ট কৰিলোঁ। ইয়াতে চাওক তাৰমানে E4 ডিভাইডেড বাই D4 হৈ আছে। গতিকে আমি জাষ্ট চিম্পল আপুনি এণ্টাৰ মাৰি দিয়ক, কি দেখালে 0.833। গতিকে এইটো বস্তু এতিয়া চেম বস্তুটো আপুনি ওপৰৰ পৰা এই ওপৰত ক্লিক কৰক, এতিয়া কি চাইছেনে আপুনি, এটা প্লাছ চিন যেতিয়া ওলালে, এইটো প্লাছ চিনটো ওলালে ইয়াতে ড্ৰেগ কৰি তললৈকে টানি দিয়ক, চাওক চবৰে পাৰ্চেণ্টেজ আহি গ'ল।
এতিয়া এইটো 0.83 এনেকৈ আহিছে, কিন্তু যদি আপুনি এইটো ডাইৰেক্ট পাৰ্চেণ্টেজত লাগে, মানে যদি আপোনাক এনেকৈ লাগে যে 50%, তেতিয়া আপুনি এইটো আপুনি 100 দি মাল্টিপ্লাই কৰি দিব পাৰে, নহ'লে আপুনি এইটোক চিলেক্ট কৰি পেলাই চিলেক্ট কৰি লওক, লৈ পেলাই আপুনি Shift Ctrl 5 টিপি দিয়ক। চাইছে, Shift Ctrl 5 শ্বৰ্টকাট দিয়াৰ পিছত এইটো পাৰ্চেণ্টেজত আহি গ'ল। তো ভিউৱাৰ্ছ, এইটো এটা চিম্পল টেবুল বনালোঁ। এইটো ওপৰত কালাৰ চালাৰ আপুনি চিলেক্ট কৰি পেলাই হোম টেবত গৈ ইয়াতে ফিলত গৈ অলপ কালাৰ চালাৰ কৰি দিলোঁ আমি, বা ওপৰৰ হেডিংটো আমি অলপ বল্ড ইয়াতে চিলেক্ট কৰি পেলাই বল্ড কৰি দিলোঁ। এইটো এটা আমাৰ টেবুল ৰেডি হৈ গ'ল। আৰু আপুনি যেনেকৈ এইটো কলমৰ চাইজটো কম বেছি কৰিব পাৰে, ঠিক তেনেকৈ ইয়াৰে ৰবিলাকৰ চাইজো কম বেছি কৰিব পাৰে। আজি ভিউৱাৰ্ছ, আজিলৈকে এইখিনিতে এৰিছোঁ, আৰু আজি বিশেষ আমি নিশিকোঁ। বাকী ফৰ্মুলা চৰ্মুলা বা আমি এডভান্স এক্সেল পৰ্যায়লৈকে আগলৈকে শিকি থাকিম। এতিয়া আশা কৰোঁ যে আপুনি এক্সেল ৱৰ্কবুক এটা নিজে খুলি পেলাই নিজে তাতে ডেটা এণ্ট্ৰি কৰি পেলাই এখন টেবুল আপুনি বনাব পাৰে। আৰু এইটো যদি আপুনি প্ৰিণ্ট আউট দিব লাগে, হোমত গৈ পেলাই প্ৰিণ্ট অপশ্যনত গৈ পেলাই আপুনি প্ৰিণ্ট প্ৰিভিউ কৰি ল'ব। এতিয়া চাওক, ইয়াতে বস্তুটো অলপ বেলেগ হৈ আছে, মোৰ আধাটো সোমাই গ'ল আৰু আধা পাৰ্চেণ্টেজ কলমটো এপিয়াৰ হোৱা নাই, গতিকে আমি এইটো অলপ পেজ ছেটআপ কৰি ল'ম। একো নাই, এইটো পৰ্ট্ৰেইটত থকাৰ কাৰণে দেখোন আমি এইটো লেণ্ডস্কেপ কৰি দিম, শ্ব' হৈ যাব। এতিয়া চাওক, এইটো ৰেডি হৈ গ'ল। প্ৰিণ্ট কৰিলে এনেকৈ এটা ধুনীয়া ৰিপৰ্ট ওলাই যাব। চ' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোকে বস্তুটো শিকিব পাৰিছে, আৰু আগলৈ ভিডিঅ'বিলাক চাই থাকিব। মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ, আপোনালোকে এডভান্স এক্সেল বিনা পইচাত মোৰ চেনেল থ্ৰুত শিকিব পাৰিব। আজিলৈকে ইমানতে এৰিছোঁ, ধন্যবাদ।